গাইজ ছোৱালীৰ বাৰ্থডে বুলি পায়স বনাই আছো দেই এয়া পায়স বনাই আছো সকলোৱে আশীৰ্বাদ কৰিব দেই আপোনাৰ ছোৱালীজনীক গাইজ এইটো ভিডিঅ' 28 জানুৱাৰীৰে যায় না মোৰ দৰে এলেহুৱা কিজানি কোনো নাই এই 28 জানুৱাৰীতে ভিডিঅ'টো শ্বুট কৰি থৈ দিছিলোঁ এডিট কৰাৰ ঘৰতে তাৰমানে মই এনেকৈ থৈ দিছোঁ আজি বোলো এডিট কৰোঁ কৰি কিনে দিওঁ আমাৰ আপিটোৰ 28 জানুৱাৰীৰ দিনাখনে বাৰ্থডে আছিল অলপমান পায়স বনাইছিলোঁ মই বনাই কিনে আমাৰ ওচৰতে থকা হনুমান মন্দিৰটোত মানে লৈ গৈছিলোঁ আৰু মই তাতে এই মন্দিৰৰ বাহিৰত যে কিছুমান দুখীয়া মানে মানুহ বহি থাকে ন মতা মাইকী দুয়োটাই আছে দিয়ক বয়সীয়াল তেখেতসকলৰ মাজত মানে নিকিনে এনেকৈ মই বিলাই দিছিলোঁ 11টা বাতি লৈ গৈছোঁ 11জন মানুহক দিছোঁ আৰু বেছিকৈ নিলোঁ হয় যদিও তাৰমানে মানুহ পাওঁ কি নাপাওঁ সেনে ভাবি কিনে মই 11জন মানুহৰ কাৰণে মানে ৰেডি কৰিছিলোঁ আৰু আজিকালি ঘৰত মানে মানুহ মাতি বাৰ্থডে চেলিব্ৰেট কৰাটো মই বাদ দিছোঁ তাৰে মানুহক খুৱাই শান্তি নাই দিয়ক তাতকৈ ৰাস্তাৰ মানুহ খোৱাই ভাল বা জীৱ জন্তু খোৱাই ভাল সেনেহেন গতিকে এনেকৈ মই 11টা বাতি ৰেডি কৰি এই বেগটোত ভৰাই কিনে মই এনেকৈ মন্দিৰত লৈ গৈছিলোঁ আৰু মন্দিৰত নিয়া আৰু মন্দিৰত বিলাই দিয়া ভিডিঅ'টো কৰা নহ'ল দিয়ক এইটো মই ঘৰতে কৰা ভিডিঅ' মানে কেমেৰা কোন ধৰি থাকোঁ এহাপা আৰু মানুহক দেখেও লাভ নাই ন লাভ থাকক নাথাকক কিন্তু মই ভাল নাপাওঁ আৰু ঘৰৰ ভিডিঅ'খিনি কৈছোঁ আৰু এতিয়া আপোনালোকক এটা ৰীল আকাৰে এনেকৈ দেখাম দিয়ক আৰু আপোনালোকে লাইক কমেণ্ট কৰিব আপোনালোকে আৰু বেয়াকৈ নক'ব বোলে এইখিনি বস্তু নিকিনেও লগতে ভিডিঅ' বনাব লাগে না এনেই আৰু মই বোলো স্মৃতি হিচাপে থাকক এয়া মই তাৰমানে ৰেডি কৰি এনেকৈ আৰু ঘৰতে বেগ এখনত ভৰাইছোঁ ভৰাই আৰু স্কুটিখনত লৈ গৈছোঁ আৰু এতিয়া স্কুটিত নিয়া মন্দিৰত বিলোৱা এইবিলাক ভিডিঅ' কৰা নাই দিয়ক